আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি মাহমৰা চেম্পিয়নশ্বিপ 2025 আৰু 26 আজি প্ৰথম দিনাৰ আমি কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ ডিব্ৰুগড় BCPL আৰু দুলীয়াজান ফ্ৰীডম দুইটি অসমৰ আগশাৰী দুইটি দলে বৰ্তমান আমাৰ মেটছখন চলি আছে। আৰু আমাৰ এই ক্ৰীড়া জগতখনত আমি ভাৰতীয় জনতা যুৱ মৰ্চা মাহমৰা মৰ্চাৰ তিনিওটি মণ্ডল হৈ আমি আৰু লগতে আমাৰ মৰাণ এটা আগশাৰী অনুষ্ঠান সমাজ প্ৰতিষ্ঠান আমাৰ এলপাইন বয়জ ক্লাবৰ সহযোগত আমি এই ক্ৰিকেট T20 টুৰ্ণামেণ্টখন আমি অনুষ্ঠিত কৰিছোঁ। অনুষ্ঠিত কৰাত আমাৰ এই অসমৰ বিভিন্ন অঞ্চলত উদ্যমী আমি যিসকল যুৱক আছে, আমাৰ খেলুৱৈ আছে, তেখেতলোকক যাতে আমি আগবঢ়াই এখন মঞ্চলৈ তৈয়াৰ কৰিব পাৰোঁ তাৰ মনোভাৱে আমি আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আমাৰ মাহমৰা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আৰু আমাৰ তেখেতৰে সুসন্তান তথা উদ্যমী তথা যুৱ ক্ৰীড়া সংগঠক আমাৰ সমীৰ মোহনৰ ব্যৱস্থাপনাত আমি আজি এই খেলখন অনুষ্ঠিত কৰিছোঁ। যাতে আমাৰ এই খেলখন সফল সমাপ্তি হয় সেয়ে আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ তথা আমি সকলো আমাৰ ইয়াত আহি উপস্থিত হোৱা সমূহ ৰাইজৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। 16টা টিম আছে আমাৰ। আমি ভাবিছোঁ 10-12 দিনত আমাৰ খেলখন সমাপ্ত হ'ব। প্ৰতিকূল বতৰৰ ওপৰত নিৰ্ভৰ কৰিব। পুৰস্কাৰ আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ আমাৰ চেম্পিয়ন আছে আমাৰ 1 লাখ, তাৰপৰা ৰানাৰ্ছ আপ আমাৰ 50,000 আৰু মেন অফ দ্য চিৰিজ মেন অফ দ্য মেচ এইবিলাক আছে। সৰ্বমুঠ প্ৰাইজটো আমাৰ 2 লাখ টকা।